হয় দৰ্শক, আজি আমি বেলেগ বাইকৰ বিষয়ে আজি আপোনালোকক আপডেট দিবলৈ আহিছোঁ। আজি আপোনালোকক এনেকুৱা এটা বাইকৰ বিষয়ে আপডেট দিব আহিছোঁ, হোণ্ডা কোম্পানীৰ বাইক। হোণ্ডা কোম্পানীৰ বাইক একদম কম পইচাৰ পৰা আৰম্ভ কৰি একদম দামী বাইকলৈকে সকলো ধৰণৰ বাইক ইয়াতে পাব। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব। আহক ইয়াতে ধৰক চাওক কি ধুনীয়াকৈ সজাই পৰা ৰখা হৈছে হোণ্ডা SP 160 একদম নতুন ভাৰ্জনৰ আহিছে। মাত্ৰ RC আৰু ইঞ্চুৰেঞ্চৰ টকা দিলে আপোনালোকৰ মন পচন্দৰ হোণ্ডাৰ SP 160 বাইকখন আপোনালোকে ল'ব পাৰিব। আৰু এটা ভাল এটা অফাৰ আহিছে। অফাৰটো হ'ল কি আপোনালোকে 5,000 টকালৈকে আপোনালোকে কেছবেক পাব। 5,000 টকালৈকে কেছবেক পাব। চ' ইয়াতে আৰু বেলেগ এটা কালাৰৰ আছে 160 SP, বেলেগ এটা কালাৰৰ আছে। আৰু ইয়াতে হোণ্ডা চাইনৰ চাওক, ধুনীয়া ধুনীয়া কালাৰৰ একদম কম পইচাৰ পৰা আৰম্ভ কৰি যিমান দামী দামী বাইক আছে হোণ্ডাৰ সকলো ধৰণৰ বাইক ইয়াতে পাব। এইটো হ'ল শ্ব'ৰুমখনৰ নাম হ'ল DS এণ্টাৰপ্ৰাইজ বিজনী। DS এণ্টাৰপ্ৰাইজ বিজনী আজি আপোনালোকক নতুন আপডেট দিবলৈ আহিছোঁ। প্ৰথমতে কৈছোঁ আপোনালোকক নতুন আপডেট দিব আহিছোঁ। চাওক কি ধুনীয়াকৈ বাইক সজাই পৰা ৰখা হৈছে। চাওক হয়তো কেমেৰামেনে দেখাব। চাওক ধুনীয়া ধুনীয়া বাইক ইয়াতে সজাই পৰা ৰখা হৈছে। আৰু বিশেষকৈ হোণ্ডা SP যিখন হোণ্ডা SP 160 যিখন আছে সেইটো ধুনীয়া মডেলৰ বাইক আহিছে। আৰু 5,000 টকালৈকে আপোনালোকে কেছবেক পাব। চাওক আৰু ইয়াতে আছে, চাওক ইয়াতে আহক, ধুনীয়াকৈ বাইক ইয়াতে স্কুটি সজাই পৰা ৰখা হৈছে। চাওক আপোনালোকে এই স্কুটিবিলাক ডেকাৰ পৰা বৃদ্ধলৈকে সকলোৰে পাৰফেক্ট স্কুটি। এই স্কুটিবিলাক আপোনালোকে ল'ব পাৰিব একদম কম পইচাত। RC আৰু ইঞ্চুৰেঞ্চৰ পইচা দিলে আপোনালোকৰ মন পচন্দৰ স্কুটিবিলাক আপোনালোকে লৈ যাব পাৰিব। এই ইয়াতে চাওক স্কুটিৰ নাম শুনিলে আপোনালোকে মনত আহে এক্টিভা। চাওক এক্টিভা স্কুটিখন একবাৰ ধুনীয়া আছে। আপোনালোক কম পইচাত ল'ব পাৰিব। ডিঅ' স্কুটি এটা আছে, এইটো মাইলেজ আপোনাৰ 50 পৰা 55লৈকে মাইলেজ দিব এই স্কুটিখন। আৰু ধুনীয়া ধুনীয়া স্কুটি আছে আৰু ধুনীয়া ইয়াতে সজাই পৰা ৰখা হৈছে। চাওক যেনেকুৱা কালাৰ আপোনালোকৰ লাগে সেনেকুৱা কালাৰৰ ইয়াতে পাব DS এণ্টাৰপ্ৰাইজ বিজনী। আৰু এটা আছে চাওক, আগতে কৈছোঁ আকৌ কওঁ, SP 160 নতুন ভাৰ্জনৰ এই বাইকখন আহিছে। একদম ইয়াতে মিনিমাম 4-5টা কালাৰ ইয়াতে আপোনালোকে মিলি যাব, কালাৰ আছে। আজিয়ে যোগাযোগ কৰক, স্ক্ৰীন নম্বৰ দিম, আজিয়ে যোগাযোগ কৰক। মন পচন্দৰ বাইক SP 160 আপোনালোকে লৈ যাওক। 50 পৰা 55 মাইলেজ আপোনালোকে পাব। মাত্ৰ RC আৰু ইঞ্চুৰেঞ্চৰ পইচা দিলে আপোনালোকে এই বাইকখন লৈ যাব পাৰিব। আৰু চাওক পিছফালে যিখন টায়াৰ আছে, টায়াৰখন একদম পালচাৰ যে আছে, পালচাৰক অভাৰটেক কৰিব তাৰমানে হোণ্ডা কোম্পানী। তাৰ লগত ফেৰ মাৰি এই SP 160খন ওলাইছে। ইয়াতে আমাৰ শ্ব'ৰুমৰ এজন সতীৰ্থ আছে, তেওঁৰ লগত কথা পাতিম কি আছে এই বিষয়ে কথা পাতিম। দাদা কওকচোন আপোনালোকৰ কেনেকুৱা অফাৰ চলি আছে আৰু দৰ্শকৰ উদ্দেশ্য কি ক'ব? মেইনলি আমাৰ অফাৰ মানে বিশেষকৈ লোন মেলাহে দিয়া হৈছে আমাৰ শ্ব'ৰুমৰ তৰফৰ পৰা। 3 দিনীয়া লোন মেলা 27, 28, 29। তাৰমানে এইটো হ'ব আপোনাৰ এই SBI বিজনী, SBI ষ্টেট বেংকৰ সন্মুখত। এইটো 27, 28, 29লৈকে চলিব। গোটেই চব বাইক বা স্কুটিৰ লগত আপুনি 2টাকৈ হেলমেট ফ্ৰী পাব। তাৰপাছত সুইট গিফ্ট পাব। প্ৰতিখন বাইক স্কুটিত আপুনি 5 লিটাৰলৈকে তেল পাব। প্লাছ স্কুটি বাইক দুয়োটাতে আপুনি আপ টু 5,000লৈকে ডিছকাউণ্ট পাব, কেছ ডিছকাউণ্ট। অঁ, আৰু কিমান দিনকৈ চলিব এইটো একচুৱেলি 3 দিন, বিশেষকৈ 3 দিন চলিব। তাৰ পাছতো চলিব আৰু কি, এইটো আমি ভাবা চিন্তা কৰি আছোঁ কিমান দিনলৈকে বাঢ়াই দিব পৰা যায়। এই 3 দিনৰ ভিতৰত আহিলে আপোনালোকে এই অফাৰখিনি ল'ব পাৰিব। আমাৰ অডিয়েঞ্চ আৰু দৰ্শকৰ উদ্দেশ্য কি ক'ব? অডিয়েঞ্চ আৰু দৰ্শকক মই এইটোৱে ক'ব খুজিছোঁ, আহক আপোনালোকে সোনকালে আহক। আহি কিনে আমাৰ যিটো হোণ্ডাৰ বাইক বা স্কুটিৰ অফাৰ চলি আছে, এই অফাৰটো সোনকালে ল'বলৈ চেষ্টা কৰক। আপোনালোকৰ শ্ব'ৰুমৰ ক'ত অৱস্থিত, লোকেশ্যনটো? এইটো আমাৰ বিজনী টাউন LP ইলেক্ট্ৰিক অফিচৰ সন্মুখত। নামটো কি আছিলে? MS DS এণ্টাৰপ্ৰাইজ। DS এণ্টাৰপ্ৰাইজ। হওক, DS এণ্টাৰপ্ৰাইজৰ আপডেট এটা দিলোঁ। চাওক আপোনালোকে আগতে কৈছোঁ ধুনীয়াকৈ স্কুটি সজাই পৰা ৰখা হৈছে। আৰু বিশেষকৈ কেমেৰা ফ'কাছ কৰিব চাওক। আৰু এইটো হ'ল আপোনাৰ সাধাৰণতে আমাৰ যিবিলাক গাঁৱলীয়া মানুহে বিজনেছ কৰে, তেলৰ ৰজা বুলি ভুল নহ'ব। ইয়াতে 500 টকাৰ তেল ভৰালে আপুনি অনা আহিছে আপুনি 1 মাহ চলাব পাৰিব। আৰু এইটো হ'ল চাইন, এইটো 125, এইটো হ'ল 100।
আপোনালোকে এনেকুৱা ধৰণৰ হোণ্ডা কোম্পানীৰ যিকোনো ধৰণৰ বাইক স্কুটি হওক আপোনালোকে পাব। স্কুটি নম্বৰ দি থাকিম, আজিয়ে যোগাযোগ কৰক। আপোনালোকৰ কোম্পানীৰ পৰা অফাৰ দিব আপোনাক RC আৰু ইঞ্চুৰেঞ্চৰ পইচা দিলে আপোনাৰ মন পচন্দৰ বাইক ল'ব পাৰিব। আৰু শ্ব'ৰুমৰ পৰা অফাৰ দিব, আপোনাৰ দুটাকৈ হেলমেট দিব, 5 লিটাৰ তেল দিব, আৰু এটা গিফ্ট আছে। যেতিয়া আপোনালোকে কাষ্টমাৰ হৈ আহিব, তেতিয়া বাইক ল'লে সেই গিফ্টটো আপোনালোকে পাই যাব। আজিয়ে যোগাযোগ কৰক, আমি নাম্বাৰ দিম, আজিয়ে যোগাযোগ কৰক আৰু মন পচন্দৰ হোণ্ডা বাইক হওক স্কুটি হওক আজি আপোনালোকে লৈ যাওক।